গুড মৰ্ণিং, কি খবৰ? আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ এফালে যাম। এফালে মানে মোৰ ভাল লগা এটা কাম কৰিবলৈ গৈ আছোঁ। বহুত দিনৰ বিৰতিৰ পাছত ফাইনেলি কিবা এটা কৰিবলৈ গৈ আছোঁ। মই বহুত এক্সাইটেড হৈ আছোঁ। তো তাৰ আগতে মই আপোনালোকক মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি কৰিবলৈ গৈ আছোঁ দেখাম বাৰু, সেয়া কি কৰিম, ক'ত যাম, তো ভিডিঅ'টো চাই থাকিব শেষলৈকে। হয়, আপোনালোকে ঠিকেই ধৰিব পাৰিছে, এয়া মই মেকআপ ল'বলৈ বহিছোঁ। এখন চুটি ছবি কৰিবলৈ আহিছোঁ। তাত এটা চৰিত্ৰত অভিনয় কৰিবলৈ মই সুযোগ পাইছোঁ। সেয়েহে ৰাতিপুৱাই মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। নাজানো কিমান দূৰ মই ভিডিঅ' কৰিব পাৰোঁ, কাৰণ মই যিহেতু ব্যস্ত থাকিম। তথাপি যিমানখিনি পাৰোঁ মই চেষ্টা কৰি যাম। তেন্তে চাই থাকক ভিডিঅ'টো শেষলৈকে। যিহেতু এগৰাকী গাঁৱলীয়া তিৰোতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ ওলাইছোঁ, তো তেনেকুৱা এটা ৰূপেই মোক দিব। এয়া মোৰ ফাইনেল লুক। আৰু এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই কেমেৰাৰ সন্মুখত ধূপ ধূনা জ্বলাই আমি দিনটোৰ আৰম্ভণি কৰিবলৈ ওলাইছোঁ। যিহেতু এইটো কামত আমাৰ কেমেৰাটোৱেই সকলো, সেয়েহে কেমেৰাটোক আমি প্ৰণাম জনাবই লাগিব, সেৱা ল'বই লাগিব। চুটি ছবিখনৰ ডিৰেক্টৰ হৈছে বিজু দাস, স্ক্ৰিপ্ট ৰাইটাৰ জয়প্ৰকাশ ৰয় আৰু মিউজিক কৰিছে দীপ দাসে। এওঁলোকে ইয়াৰ আগতেও বহুকেইখন চুটি ছবি কৰিছে আৰু লগতে পুৰস্কাৰ পাবলৈও সক্ষম হৈছে। আৰু এতিয়া এয়া আমাৰ শ্বুটিং আৰম্ভ হৈ গ'ল। মই বহুত বেছি দেখুৱাব নোৱাৰোঁ, কাৰণ তেনেকৈ দেখুওৱা আমাৰ পাৰ্মিশ্যন নাথাকে। তথাপি অকণমান দেখুৱাইছোঁ আৰু। এয়া হৈছে আমাৰ মেকআপ আৰ্টিষ্ট ঝৰ্ণা নাথ। তাই বহুত ধুনীয়া মেকআপ কৰে। মোক আজি বহুত ধুনীয়াকৈ সজাই তুলিছে। থেংক ইউ ঝৰ্ণা। এতিয়া আমি যাবলৈ ওলাইছোঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ। আৰু এয়া মোৰ ভতিজী, তাইও এটি সৰু চৰিত্ৰত অভিনয় কৰিবলৈ সুযোগ পাইছে। আপোনালোকে আশীৰ্বাদ কৰিব, তাই যাতে আৰু আগবাঢ়ি যায়। আহি আজিৰ দিনৰ কাৰ্যসূচীৰ শেষ মুহূৰ্ত পালেহি। গোটেই দিনটো বহুত বেছি হাঁহিলোঁ, ফূৰ্তি কৰিলোঁ। খুব বেছি ভাল লাগিলে সকলোকে, গোটেই টিমটোক লগ পাই। সকলোৱে ইমান ধুনীয়াকৈ সহায় সহযোগিতা কৰিছে। বহুত ধুনীয়াকৈ কামবোৰ হৈ গ'ল। আৰু আগলৈ যাতে এনেকৈ কাম কৰি যাব পাৰোঁ, তাৰ বাবেই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়, তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তেন্তে আজিলৈ এৰিছোঁ। বাই বাই।